তোমাক বিয়া দিম বুলি কৈছিলে খুৰাই ৰাজৰাণী হৈ থাকিব পাৰিবি আকৌ আমাৰ ঘৰত অকণমানো অসুবিধা নোপোৱা চাহ খাই হলে আপোনালোক যাবগে মানে মোৰ বিয়া ঠিক হৈ আছে কি এটা সময়ত ঋষি আৰু ৰাধা ইজনে সিজনক বৰ ভাল পাইছিল আনকি এনেকুৱা পৰ্যায় পাইছিলগৈ ঋষিয়ে ৰাধাক সেন্দুৰ পিন্ধাই থৈছিল তাৰ পিছতো কি কাৰণত বাৰু ঋষিয়ে ৰাধাক এৰি বেলেগক বিয়া পাতিবলগীয়া হ'ল গতিকে আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ক গোটেইখিনি কথা জানিব পাৰিব যিসকলে বিশেষকৈ ৰাধা ধাৰাবাহিকখন নতুনকৈ চোৱা আৰম্ভ কৰিছে তেওঁলোকে আজি ভিডিঅ'টো চালে গোটেই কথাখিনি ভালকৈ বুজিব পাৰিব আৰু নেক্সট পৰৱৰ্তী আমাৰ যিকেইটা খণ্ড আহিব বৰ ভাল পাব চাই কি কৈ আছে আপুনি এইবোৰ ভাবিছিলোঁ ঘৰৰ ভিতৰত চিপ ল'ম কিন্তু ঘৰৰ ভিতৰত চিপ লৈ তোমালোকক ঘৰখনত থাকিব নোৱাৰা নকৰোঁ বুদ্ধিত জাপ দি মৰিম কি কথা কৈ আছে আপুনি এইবোৰ কলৈকো যাব নোৱাৰে আপুনি হাতে এৰা বুলি কৈছো নহয় মই লোৱা সিদ্ধান্ত যে কেতিয়াও সলনি নহয় সেইটো তুমি ভালদৰে জানা মোৰ পাছে পাছে নাহিবা হেৰি শুনকচোন কি কৰোঁ বাৰু মই এতিয়া ঋষিয়ে ৰাধাক বহুত ভাল পাইছিল ঠিকেই কিন্তু ঋষিৰ ককায়েকে কেতিয়াও বিচৰা নাছিল ঋষিয়ে ৰাধাক বিয়া পতাটো আৰু ঋষিয়ে ককায়েকৰ কথা কেতিয়াও পেলাব নোৱাৰিছিল যাৰ বাবে ককায়েকে এদিন নদীত জাপ দিম বুলি এনেধৰণে ওলাই গ'ল আৰু তাৰ পিছত কি হ'ল আপোনালোকে এতিয়া দেখিবলৈ পাব শুনকচোন আপুনি যি কৰিবলৈ কয় ভাইটিয়ে তাকে কৰিব নকৰে তাৰ বাবে ৰাধা মেই এই ককায়েক মৰি গ'লো তাৰ একো নাযায় দাদা শুন তই যাকে কওঁ তাকে বিয়া কৰাম মই আৰু এই ধৰণে ঋষিয়ে ৰাধাক ইমান ভাল পোৱাৰ পিছতো ৰাধাক সেন্দুৰ পিন্ধোৱাৰ পিছতো কেৱল ককায়েকৰ কথা ৰাখিবৰ বাবে ঋষিয়ে নিজৰ ভাল পোৱা ত্যাগ কৰিবলৈ বাধ্য হৈছিল যাৰ বাবে ককায়েকে নিজে পচন্দ কৰি দিয়া ছোৱালীজনীক ঋষিয়ে বিয়া পাতিলে কিন্তু ৰাধাই এই কথাবিলাক ভালদৰে গম পোৱা নাছিল যাৰ বাবে ৰাধাই ঋষিক বেয়া পাই থাকিল যে ঋষিয়ে তাইক ঠগিলে কিন্তু ঋষিৰ এই পৰিস্থিতি এই বিষয়ে একো গমেই নাপালে হোমৰ গুৰিত যদি নকৰা বুলি কওঁ নকওঁ মোৰ শপত খাই গৈছো এইটো চাহ আৰু এই সমস্ত খবৰ ৰাধাক তাইৰ খুৰাকে দিছিলগৈ যে ঋষিয়ে বেলেগক বিয়া পাতিলে কোৰ্ট মেৰেজ কৰিলে কিন্তু কোৰ্ট মেৰেজ ঋষিয়ে এইবাবে কৰিছিল যাতে ৰাধাই তাৰ বিয়াৰ বিষয়ে গম নাপায় কাৰণ ৰাধাই মনত দুখ পোৱাটো সি বিচৰা নাছিল কিন্তু ৰাধাই কথাখিনি বেলেগকৈ বুজিলে আৰু ৰাধাই ভাবিলে যে ঋষিয়ে তাইক ঠগি মনে মনে বিয়া পাতিলে সেন্দুৰ দিয়া মানুহটোৱে আইনক সাক্ষী কৰি আনক বিয়া কৰালে নিজৰ মতে সিদ্ধান্ত ল'ব নোৱাৰা এটা অপদাৰ্থ কি কলি মাৰা মাৰ খাবলৈ মই প্ৰস্তুত কিন্তু নিজৰ মনটো তুমি এবাৰ সুধিছো কাক সুখী কৰিব পাৰিলা তুমি ৰাধা তোমাৰ পত্নী নে নিজক তোমাৰ নতুন পত্নীও চাগে গম নাপায় এই কথাবোৰ সাহস আছে যদি কবা তেতিয়া আমিও বুজিম তুমি কোন জীৱনটো তুমি পলাই ফুৰিব লাগিব ক'তো শান্তি নোপোৱা ইফালে ককায়েকৰ কথা মানি ৰাধাক তেনেকৈ এৰি যদিও ঋষিয়ে বেলেগক বিয়া পাতিলে কিন্তু এতিয়া সি নিজেই ক্ৰমান্বয়ে শান্তিত থাকিব নোৱাৰা হৈ আহিছিল